অন্তহীন আবেগৰ মাজতে জপিয়া যি ভিডিঅ'টো বনাইছো সেইসকল মানুহৰ কাৰণে যিসকল মানুহে সোশ্যাল মিডিয়াত কৈ আছে যে বোলে ভিডিঅ' বনাইছে কিয়, যে বান সাহায্য দিবলৈ আহিছে ভিডিঅ' বনাইছে কিয়, সেইসকল মানুহক কৈ আছো শুনক। আজি যদি ভিডিঅ' নবনালে হয়, আজি অসমৰ ৰাইজ এনেকে ওলাই নাহিলে হয়। ভিডিঅ' বনাইছে কাৰণে, দেখিছে কাৰণে এনেকে ওলাই আহিছে, নহলে ওলাই নাহিলে হয়, গম পাইছে। আৰু চাওক, আজি ভিডিঅ' বনাইছে কাৰণে বাহিৰৰ পৰা ডাঙৰ ডাঙৰ ইউটিউবাৰ আহিছে, গম পাইছে। হুছেইন মনচুৰী সেই ভিডিঅ' দেখি পেলাইতো আহিছে, নহলে গম পালে হয় নেকি তেওঁলোকে। চেলুট জনাইছো হুছেইন মনচুৰী ছাৰ, চেলুট জনাইছো আপোনাক। আমাৰ ভিডিঅ' চাই অহাৰ কাৰণে চেলুট জনাইছো আপোনাক, বহুত বহুত ধন্যবাদ থাকিলে। আজি ভিডিঅ' দেখাৰ কাৰণে পাঞ্জাৱৰ পৰাও আহি গৈছে, গম পাইছে। এয়াই নহয়, পাঞ্জাৱৰ পৰা আহিতো বান সাহায্যটো দিছে আৰু চাওকচোন কি কৰিছে। অন্তহীন আবেগৰ তেওঁলোকে নামঘৰ চাফা কৰিবলৈ ধৰিছে, কেনেকুৱা গৌৰৱৰ কথা চাওক। নামঘৰ চাফা কৰিবলৈ ধৰিছে, গীতা ভাগৱত বোকাত সোমাই উলিয়াই তেওঁলোকে চাফা কৰি চাইডত থৈছে। কিমান ভাল লাগিছে যে বাহিৰৰ পৰা আহি পেলাই আমাৰ অসমত আহি আমাক সহায় কৰিছে, কেনেকুৱা ভাল লাগিছে। চেলুট জনাইছো, চেলুট। পাঞ্জাবী মানুহৰ কাৰণে চেলুট। সকলোৱে গাত পাতি নলব, সকলো কাৰণে ভিডিঅ'টো বনোৱা নাই, সকলোৱে গাত পাতি নলব। ঠিক আছে, বাই বাই। জয় আই অসম, জয় জুবিন দা।